প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, প্ৰত্যেকটো মিছা কথাৰ পৰিৱৰ্তে এটিকৈ গুনাহ লিখা হয়। কিন্তু এনে তিনিটা মিছা কথা আছে যাৰ পৰিৱৰ্তে কোনো গুনাহ লিপিবদ্ধ কৰা নহয়। প্ৰথম হৈছে, যি ব্যক্তিয়ে তেওঁৰ নিজৰ বিবি আৰু ল'ৰা-ছোৱালী তথা পৰিয়ালক সন্তুষ্ট ৰখাৰ উদ্দেশ্যে কোনো মিছা কথা কয়, সেই মিছাৰ পৰিৱৰ্তে কোনো গুনাহ লিখা নহয়। ২ নম্বৰতে হৈছে, যিজন মুছলমানৰ মাজত সংশোধনৰ উদ্দেশ্যে যদি কোনোৱে মিছা কথা কয়, তেতিয়াহ'লে সেই মিছাৰ পৰিৱৰ্তে কোনো গুনাহ লিখা নহয়। ৩ নম্বৰতে হৈছে, যুদ্ধত বিজয় হাচিল কৰাৰ উদ্দেশ্যে বিৰোধী পক্ষৰ লগত যদি মিছা কথা কোৱা হয়, তেতিয়াহ'লে সেই মিছাৰ পৰিৱৰ্তে কোনো গুনাহ লিখা নহয়। স্বামী নামৰ গ্ৰন্থত উল্লেখ আছে। প্ৰত্যেক সেই ব্যক্তি, যি ব্যক্তিয়ে নিজৰ সংসাৰত সুখ শান্তি চিৰদিন কামনা কৰে, তেওঁ যেন তেওঁৰ ঘৈণীয়েকৰ কোনো অপছন্দনীয় বিষয়ক ঘৈণীয়েকৰ আগত বাৰ বাৰ প্ৰকাশ কৰি মনত কেতিয়াও দুখ নিদিয়ে, কিয়নো এনে কাৰ্যৰ দ্বাৰা ঘৈণীয়েকক অপমানিতহে কৰা হয়, আৰু যি ব্যক্তিক অপমানিত কৰা হয় তেওঁৰ পৰা কেতিয়াও সুখ শান্তি আশা কৰা নাযায়। এটা অপছন্দনীয় বিষয়ক বাদ দি বাকী হাজাৰটা পছন্দনীয় বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে, কিয়নো বেআইব তথা নিৰ্দোষ বা দোষমুক্ত একমাত্ৰ আল্লাহ তাআলাৰ গুণ। মানুহ কেতিয়াও সম্পূৰ্ণ নিৰ্দোষী নহয়। যি ব্যক্তিয়ে নিজৰ সংসাৰত সুখ শান্তি সদায় কামনা কৰে, তেওঁ যেন নিজৰ পত্নীৰ আগত অন্য তিৰোতাৰ লোভ লাৱণ্য আৰু গুণৰ কথা বাৰ বাৰ প্ৰকাশ কৰি ঘৈণীয়েকক কেতিয়াও অপমানিত নকৰে, কিয়নো এনে কৰাৰ দ্বাৰা স্বামীৰ ওপৰত স্ত্ৰীৰ এতেমাদ তথা ভৰসা চিৰদিনৰ কাৰণে উঠি যায়, যি এটা সাংসাৰিক অশান্তিৰ কাৰণ।